বঙাইগাঁও চহৰৰ মাজত থকা মনোমোহা প্ৰাকৃতিক পৰিৱেশেৰে আৱৰিত বিভিন্ন মঠ মন্দিৰৰ ভিতৰত এয়া সন্যাসী পাহাৰত থকা মন্দিৰভাগো খুবেই মনোমোহা। ইয়ালৈ মই আগতেও কেইবাবাৰো আহিছোঁ যদিও মাক কেতিয়াও লৈ অহা নাছিলোঁ বাবে আজি মাৰ লগত আহিলোঁ আবেলি পৰত এনেই কিছু সময় কটাবলৈ বুলি। এয়া চাওকচোন, ৰাস্তাটো খুবেই ধুনীয়া, চাৰিওফালে গছ গছনি, লগতে পাহাৰৰ ওপৰত থকা এই মন্দিৰভাগ। চহৰৰ যান্ত্ৰিকতা, যান বাহনৰ হুলস্থুলৰ পৰা আঁতৰি এই ঠাইখিনিৰ এই প্ৰাকৃতিক যি আপোনালোকে শব্দ শুনি আছে, ইয়াতে কিছু সময় কটাই খুবেই ভাল লাগে। প্ৰকৃতিৰ মাজত কিছু সময় এনেদৰে কটাই আমি দুয়ো তাৰ পৰা ওলাই আহিলোঁ, কাৰণ আমি হাতত ভালেকেইটা কাম লৈ বঙাইগাঁৱলৈ গৈছিলোঁ আৰু কামখিনি শেষ কৰি সোনকালে ঘৰলৈ উভতিও আহিব লাগিব। আৰু এই এজাৰখিনি চাওকচোন, বহাগ যাবৰে হ'ল আৰু, কিন্তু আহোঁতে গছত ভালেখিনি বনৰীয়া কপৌ ফুল দেখিলোঁ। দেখি যে ইমান ভাল লাগিলে। আৰু পুনৰ ঘূৰি আহিলোঁ গাড়ী মটৰৰ পেপু শব্দৰ মাজলৈ। এয়া কুঁহিয়াৰৰ ৰস এগিলাচ খাই নিজৰ কামখিনি সম্পূৰ্ণ কৰি সোনকালে ঘৰলৈ উভতি আহিলোঁ। লগ পাই আছোঁ আন এটি ভিডিঅ'ত, আজিলৈকে ইমানেই, বাই।